খাৰ খাই বোলে কোনে কোনে ভাল পায়। আহকচোন আজি খাৰ বনাওঁ। এয়া লৈছোঁ জাতিলাও, আলু আৰু পিঁয়াজ। আহকচোন আজি খাৰৰ ৰেচিপিটো বনাওঁ। নমস্কাৰ সকলোলৈ, মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। কেৰাহীটো বহাই দি মই ইয়াতে তেল দি দিছোঁ আৰু অলপমান হালধি দি দিছোঁ। ইয়াতে মই মাছৰ মাথা 3টা আছিল। এই মাছৰ মাথা 3টা মই ইয়াতে ভাজি ল'ম। কাৰণ খাৰত মাছৰ মাথা দিলেই খুবেই ভাল লাগে। আপোনালোকে যদি ইচ্ছা কৰে মাছৰ পিচো দিব পাৰে। আৰু আমাৰ মাছৰ মাথাকেইটা ভাজা হৈছে মোটামুটি। মাছৰ মাথাকেইটা উঠাই দিম। তাৰপিছত এই কেৰাহীটোতে অলপমান পাঁচফোৰণ দি দিছোঁ। শুকান জলকীয়া 3টা দি দিছোঁ। তাৰপিছত পিঁয়াজ দি দিম। এইখিনি অলপমান ভাজি ল'ম। আৰু ইয়াতে দি দিম হালধি, জিৰাৰ গুড়ি অলপমান আৰু অলপমান গৰম মছলা দি দিম। তাৰপিছত অলপমান জলকীয়াৰ গুড়াও দি দিছোঁ। এইখিনি অলপমান ভাজি ল'ম। আমাৰ কিন্তু আইতাহঁতে ধুনীয়া খাৰ বনায়, কিন্তু আমি আৰু ইমান ভালদৰে নাজানো ন, এনেকৈ বনাওঁ আমি। তাৰপিছত ইয়াতে কাটি থোৱা জাতিলাওখিনি আৰু আলুখিনি ইয়াতে দি দিম। আৰু এইখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। তাৰপিছত এইখিনি লাৰি দি খাৰ দি দিছোঁ, মানে এয়া কলা খাৰ। তাৰপিছত এইখিনি লাৰি অলপমান ঢাকনি মাৰি দিম। এই ঢাকনিখন খুলি দিছোঁ। দেখিছে জাতিলাওখিনি পূৰা সিজি গৈছে, আলু জাতিলাও। ইয়াতে মই মাছৰ মাথাখিনি যে ভাজি থৈছিলোঁ ইয়াতে দি দিম। মাছখিনি দি উঠাৰ পাছত মই ইয়াতে এনেকৈ খন্তিৰে এনেকৈ ভাঙি দিম মাথাকেইটা, যাতে মাথাকেইটা অলপমান সিজি যায়। তাৰপিছত অলপমান লাৰি দিম। এইখিনি লাৰি দি উঠাৰ পাছত ঢাকনি মাৰি দিম। আৰু আমাৰ এই আষাৰ ৰেডি। আজিলৈ ইমানে।